হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া ব্যঞ্জন ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ কম মছলাৰে বনোৱা বাঁহৰ গজালিৰ ৰেচিপি। আপোনালোকে যদি বিচাৰে কেৱল পিঁয়াজ আৰু জলকীয়াৰেও ৰেচিপিটো বনাব পাৰিব। ফ্ৰেণ্ডছসকল, যদিহে আমাৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ ওচৰত থকা বেল আইকনটি বজাই দিব। তেতিয়াহ'লে আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছসকল, এয়া মই বাঁহৰ গজালি এটুকুৰা লৈ লৈছোঁ। বাঁহৰ গজালি টুকুৰাৰ আমি বাকলিখিনি গুচাই ল'ম। বাকলিখিনি গুচোৱা হোৱাৰ পিছত আমি ইয়াৰ গুৰিটো কাটি ল'ম আৰু আগখিনিও ধুনীয়াকৈ কাটি দিম। কাটি লোৱা হোৱাৰ পিছত আমি এইখিনি পৰিষ্কাৰকৈ ধুই ল'ম। ধুই লোৱা হোৱাৰ পিছত এয়া মই পিহনা এখনত এইখিনি কাটি ল'ম। এয়া দেখিছেনে ফ্ৰেণ্ডছসকল, এইখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। ৰেচিপিটোৰ বাবে আমি লৈছোঁ পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ আৰু হালধি। কেৰাহীটো গৰম হ'বলৈ দি তেলখিনি দি মই ইয়াতে পিঁয়াজ আৰু জলকীয়া কেইটা দি লৈছোঁ। এইখিনি এতিয়া লৰাই ভাজি ল'ম। এইখিনি ভাজি লোৱা হোৱাৰ পিছত এয়া মই জলকীয়া গুড়ি, ধনিয়া পাউডাৰ, নহৰু আদা পেষ্ট গোটেইখিনি মছলা দি ল'ম আৰু ধুনীয়াকৈ এইখিনি ভাজি ল'ম। এইখিনি ভাজি লোৱা হোৱাৰ পিছত এতিয়া মই গজালিখিনি দি দিছোঁ। গজালিখিনি দি এতিয়া মই এইখিনি লৰাই ভাজি ল'ম। এয়া মই নিমখ দি দিছোঁ। এয়া হালধি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত এইখিনি আমি পুনৰবাৰ ধুনীয়াকৈ লৰাই ল'ম। বাঁহৰ গজালিখিনি সোনকালে সিজি আহিবৰ বাবে এইখিনি মই 20 মিনিট 25 মিনিটৰ বাবে ঢাকন দি ভাজি লৈছোঁ। দুই তিনিবাৰমান ঢাকন দি ভাজি ল'ব। এইখিনি আমাৰ এতিয়া সিজি আহিছে। পুনৰবাৰ লৰাই এইখিনি আমি ধুনীয়াকৈ এটা পাত্ৰত নমাই ল'ম। এয়া দেখিছেনে ফ্ৰেণ্ডছসকল, বাঁহৰ গজালিৰ ৰেচিপিটো আমাৰ ৰেডি হৈ গ'ল।